নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। 1992 চন দুৰ্গা পূজাৰ সময়। দুৰ্গা পূজাৰ সময়ত সেই সময়ৰ অসমৰ প্ৰতিষ্ঠিত প্ৰডাকশ্যন হাউচ এনকে প্ৰডাকশ্যনে দুটা এলবাম মুকলি কৰিলে। এটা এলবাম আছিল বলিউডৰ সেই সময়ৰ বিখ্যাত, এতিয়াও বিখ্যাত অনুৰাধা পাৰুৱালৰ অনুৰাধা, আৰু এটা এলবাম আছিল যোৰহাটৰ এগৰাকী নতুন যুৱকৰ অনামিকা। দুয়োটা এলবামৰ যেতিয়া প্ৰচাৰ চলিল, স্বাভাৱিকতে এনকে প্ৰডাকশ্যনে অনুৰাধাৰ বৰ ভালকৈ প্ৰচাৰ কৰিলে। অনুৰাধাৰ নামৰ বেনাৰ পোষ্টাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লাগিল। আৰু যিহেতু দুৰ্গা পূজাৰ সময়, গতিকে গান শুনা সময়, এনকে প্ৰডাকশ্যনৰ ফালৰ পৰা আশা কৰা হ'ল বা সকলোৱে ভাবিলে যে অনুৰাধা খুব ডাঙৰ হিট হ'ব, আৰু যিটো নতুন এলবাম যোৰহাটৰ নতুন ল'ৰাজনৰ এলবাম, সেই এলবামটো হয়তো মানুহে অলপ হ'লেও শুনিব। সেইকাৰণে অনুৰাধাৰ যিবোৰ পোষ্টাৰ আছিল, এই পোষ্টাৰবোৰ ডাঙৰকে ছপোৱা হ'ল। তাৰ এফালে সৰুকৈ অনামিকাৰ কথা কোৱা হ'ল। তেনেকে প্ৰচাৰ চলিল। ষষ্ঠী পাৰ হ'ল, সপ্তমী পাৰ হ'ল, দশমী আহিল। দশমীৰ দিনা এনকে প্ৰডাকশ্যন তথা অসমৰ ৰাইজ আটাইকে হতচকিত কৰি দিব পৰা এটা খবৰ আহিল। বজাৰৰ পৰা খবৰ আহিল যে ইতিমধ্যে অনামিকাৰ সকলো কপি অসমত শেষ হৈছে। অনামিকাৰ সেই কপিবোৰ দেৱীৰ বিসৰ্জনৰ আগতে শেষ হ'ল, আৰু দেৱীৰ বিসৰ্জনৰ আগতেই অসমে এগৰাকী নতুন তাৰকা পালে। যোৰহাটৰ যিগৰাকী অখ্যাত যুৱকে অনামিকাত কণ্ঠদান কৰিছিল, সেই যুৱকগৰাকী ৰাতিৰ ভিতৰত অসমত তাৰকা হ'ল, আৰু অসমীয়া সংগীত জগত, যি সংগীত জগত সেই 90ৰ দশকত প্ৰতিষ্ঠিত শিল্পী, ভাল শিল্পীৰ অভাৱত মৰহি যাবলৈ উপক্ৰম হৈছিল, সেই সংগীত জগতত বৃষ্টি হৈ নামি আহিল এটা নতুন কণ্ঠ, যি কণ্ঠই অসমীয়া সংগীত জগতক তাৰ দশকৰ পাছত দশক ধৰি মুগ্ধ কৰি ৰাখিলে। সেই কণ্ঠটি আছিল জুবিন গাৰ্গ, আৰু অনামিকা আছিল জুবিন গাৰ্গৰে প্ৰথমটো এলবাম। আজি জুবিন গাৰ্গৰ কথা পাতিম, জুবিন গাৰ্গৰ উত্থানৰ কথা পাতিম, জুবিন গাৰ্গ নামৰ এই যাত্ৰাটোৰ আৰম্ভণিৰ কথা পাতিম। আৰম্ভণিৰ কথা পাতিবলৈ আমি ঘূৰি যাব লাগিব মেঘালয়ৰ তুৰালৈ। তুৰাত জুবিন গাৰ্গৰ জন্ম। তুৰাত জন্ম হোৱা জুবিন গাৰ্গক সৰুতে দেউতাকে বাহাদুৰ নামৰ এটা ৰেডিঅ' কিনি দিছিল। ৰেডিঅ'ত জুবিন গাৰ্গে আকাশবাণীৰ গানবোৰ শুনিছিল। যেতিয়া জুবিন গাৰ্গৰ বয়স 4-5 বছৰ, এদিন দেউতাকে তেখেতক এখন সৰু কিবৰ্ড আনি দিছিল। সৰু কিবৰ্ডখনত জুবিন গাৰ্গে সংগীত চৰ্চা কৰিছিল। দেউতাকৰ চাকৰিটো আছিল বদলি হৈ থকা চাকৰি, গতিকে জুবিন গাৰ্গ কোনো ঠাইতে থিতাপি লৈ 4-5 বছৰতকৈ বেছি সময় থকা নাছিল। যেতিয়া জুবিন গাৰ্গৰ দেউতাকৰ বদলি তামোলপুৰলৈ হ'ল, তামোলপুৰত জুবিন গাৰ্গক কিবৰ্ডখন কিনি দিয়া হৈছিল। আকৌ যেতিয়া কৰিমগঞ্জলৈ জুবিন গাৰ্গৰ বদলি হ'ল, কৰিমগঞ্জত সেই সময়ত ৰবীন বেনাৰ্জীৰ ওচৰত জুবিন গাৰ্গে তবলা শিকিলে। জুবিন গাৰ্গ সঁচা অৰ্থত প্ৰথমতে আছিল বাদ্যযন্ত্ৰী, সেইবাবে তেওঁ তবলা শিকিলে, কিবৰ্ড বজাইছিল। এই জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ পৰা কণ্ঠশিল্পীলৈ যোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাটোৰ কথা অলপ পাছত আপোনালোকৰ সন্মুখলৈ আনিম। বিজনীলৈ যেতিয়া জুবিন গাৰ্গ আহিল, পৰিয়ালটো আহিল দেউতাকৰ চাকৰি বদলি হোৱা সূত্ৰে, জুবিন গাৰ্গে বিজনীত ৰমণী ৰয়ৰ ওচৰত গান শিকিলে মানে লোকসংগীতৰ তালিম ললে। জুবিন গাৰ্গৰ যিহেতু আমি এটা কথা যদি আপোনালোকে মন কৰিছে, তেখেতে অসমৰ বিভিন্ন ঠাইত যিহেতু থাকিল, গতিকে ভাষাৰ জ্ঞান তেখেতৰ যথেষ্ট আছিল, লোকসংগীতৰ জ্ঞান তেখেতৰ যথেষ্ট আছিল, কাৰণ বিভিন্ন ঠাইৰ লোক সংস্কৃতিৰ সৈতে তেখেতৰ পৰিচয় ঘটিছিল। আৰু ৰমণী ৰয়ৰ ওচৰত সেই গোটেই পৰিস্থিতিটোৱে এটা নতুন মাত্ৰা পালে। তাৰ পাছত জুবিন গাৰ্গ জে বি কলেজলৈ আহিল, জে বি কলেজৰ পাছত বি বৰুৱা কলেজলৈ আহিল। বি বৰুৱা কলেজত জুবিন গাৰ্গৰ লগত এটা ডাঙৰ ঘটনা ঘটিল। ঘটনাটো আছিল, সেই সময়ত আন্তঃ মহাবিদ্যালয় মহোৎসৱ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় মহোৎসৱ, যুৱ মহোৎসৱ চলি আছিল। যুৱ মহোৎসৱত হঠাৎ জুবিন গাৰ্গে ৱেষ্টাৰ্ণ সংছ শিতানত হীৰেণ ভট্টাচাৰ্যৰ গানে কি আনে, যিটো গান তেখেতে ক্লাছ 8ত সুৰ কৰিছিল, সেই গানটো ইংৰাজীলৈ অনুবাদ কৰি গালে। প্ৰতিযোগিতাৰ ফলাফল ওলাল, জুবিন গাৰ্গ শ্ৰেষ্ঠ কণ্ঠশিল্পী হ'ল। এই গোটেই ঘটনাটোৱে বাদ্যযন্ত্ৰী জুবিন গাৰ্গজনক এটা সাহস দিলে যে জুবিন গাৰ্গে গান গাব পাৰে। তাৰ আগতেই আপোনালোকে যদি যোৰহাটত থকা সময়খিনিলৈ ঘূৰি যায়, যোৰহাটত জুবিন গাৰ্গে এবাৰ FM ৰেডিঅ' এটাত কিবা কাম কৰি থাকোতে হঠাৎ তেখেতৰ কণ্ঠ নীলু চক্ৰৱৰ্তীয়ে শুনিলে। নীলু চক্ৰৱৰ্তীয়ে তেখেতৰ কণ্ঠ শুনি তেখেতৰ কণ্ঠত গানে কি আনে গানটো বাণীবদ্ধ কৰি থলে। সেইটো জুবিন গাৰ্গৰ প্ৰথম বাণীবদ্ধ হোৱা গান, ৰেডিঅ'ত গান। তাৰ পাছত সেই একেই যোৰহাটত থাকোতে জুবিন গাৰ্গ আৰু তেখেতৰ সংগীবৃন্দৰ গেডৰ চিম্ফনী বুলি এটা গোট এটা আছিল, যিটো গোটৰ অধীনত তেওঁলোকে বিভিন্ন মঞ্চানুষ্ঠান কৰিছিল, জুবিন গাৰ্গে বজাইছিল। গেডৰ চিম্ফনীৰ লগত এটা বৰ জৰুৰী কাহিনী আৰু ইণ্টাৰেষ্টিং কাহিনী আছে, যিটো আপোনালোকে শুনি ভাল পাব। এবাৰ গেডৰ চিম্ফনীক এখন মঞ্চলৈ মতা হ'ল। মঞ্চৰ যিগৰাকী ঘোষকগৰাকীয়ে ক'লে, এতিয়া আমি মঞ্চলৈ আদৰিছো গেডৰ কোম্পানীক। গেডৰ চিম্ফনীক যেতিয়া কোম্পানী বুলি ক'লে, স্বাভিমানী জুবিন গাৰ্গৰ গাত লাগিল। জুবিন গাৰ্গে ক'লে, যেতিয়ালৈকে নামটো শুদ্ধকৈ মতা নহয় আমি সংগীত পৰিৱেশন নকৰো।
এই স্বাভিমান যি স্বাভিমান আজি জুবিন গাৰ্গৰ মনত আমি দেখো সেই তেতিয়াৰ পৰাই আছে যি নহওক আমি তাৰ পাছৰ কাহিনীবোৰলৈ আহোঁ জুবিন গাৰ্গে অসমৰ সেই সময়ৰ বিভিন্ন প্ৰতিষ্ঠিত শিল্পীৰ সৈতে বাদ্য সংগত কৰিছিল লুনা সোণোৱালৰ পৰা আৰম্ভ কৰি জিতুল সোণোৱাললৈকে বিভিন্ন জনৰ সৈতে জুবিন গাৰ্গে বাদ্য সংগত কৰিছিল কিবোৰ্ড বজাইছিল তবলা বজাইছিল আৰু এই গোটেই কথাটোৱে জুবিন গাৰ্গৰ সামগ্ৰিকভাৱে তেখেতৰ ব্যক্তিত্ব নিৰ্মাণত যথেষ্ট প্ৰভাৱ পেলালে তাৰ পাছত অনামিকা ঘটিল বুলি এইভাবেই কৈছো কাৰণ অনামিকাই সেই যিটো সময়ত অনামিকা মুক্তি পাইছিল সেই সময়ছোৱাত 90ৰ দশকত ক্ৰমাৎ অসমৰ সাংগীতিক জগতত এগৰাকী নতুন তাৰকাৰ সন্ধানত সকলোৱে আছিল এই চিন্তাবোৰ মানুহৰ মনলৈ আহিছিল যে অসমৰ বাকী প্ৰজন্মবোৰে উঠি অহা প্ৰজন্মবোৰে অসমীয়া গান শুনিবনে নাই কাৰণ অসমীয়া গানত সেই সময়ত কোনো নতুনত্ব নাছিল বলিউডৰ শিল্পীসকলে অসমীয়া গান গাইছিল মূলত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল যে যদিহে জুবিন গাৰ্গ নামৰ এই সত্তাটোৰ আৱিষ্কাৰ নহলহেঁতেন অনামিকাৰ জৰিয়তে সেই মানুহজন যদি নাহিলহেঁতেন হয়তো আমাৰ প্ৰজন্মই অসমীয়া গান নুশুনিলোহেঁতেন সেইবাবে ক্ষীণ দেহৰ দীঘল চুলিৰ আৰু গান্ধী চশমা পৰিহিত জুবিন গাৰ্গৰ আবিৰ্ভাৱটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা সময় অনামিকাৰ কথা পাতো অনামিকাৰ গানবোৰ কি আছিল অনামিকাত আপোনালোকে জানে কবিতা কৃষ্ণমূৰ্তি সেই সময়ৰ প্ৰতিষ্ঠিত শিল্পী কবিতা কৃষ্ণমূৰ্তি আৰু জুবিন গাৰ্গে তেওঁৰ দ্বৈত কণ্ঠত অনামিকাৰ মুক্তি পাইছিল অনামিকাত আছিল প্ৰথম গানটোৱে হাইলে তুমি মুকুতামণি খৰে আপোনালোকৰ মুখেৰে হয়তো ওলাই গৈছে পথে পথে হিয়া দহে প্ৰীতিৰ সুবাকেক লৈ এটা কাহিনী আছে প্ৰীতিৰ সুবাকে গানটো জুবিন গাৰ্গৰ জেঠায়েকে লিখা গান ৰেণু শৰ্মাই লিখা গান তাৰ সমান্তৰালভাৱে আছিল মনৰ নিজানত এতিয়াও মনৰ নিজানত শুনিলে আমাৰ এজাক বতাহে বুকুত কুবাই যায় জুবিন গাৰ্গৰ তাত গান আছিল গানে কি আনে কাহিনী এটা কওঁ আপোনালোকে শুনি ভাল পাব গানে কি আনে যিখন কিতাপত আছিল সেই কিতাপখনৰ নাম আছিল তোমাৰ গান জুবিন গাৰ্গ তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ তোমাৰ গানখন জুবিন গাৰ্গে যেতিয়া দেখিলে তোমাৰ গানত গানে কি আনে গানটো পাই জুবিন গাৰ্গে সুৰ কৰি পেলালে আপোনালোকে জানে যেতিয়া এগৰাকী কবি বা গীতিকাৰ বা এগৰাকী সাহিত্যিকৰ গান এটা সুৰ কৰা হয় তেখেতৰ পৰা পাৰমিশন ল'ব লাগে জুবিন গাৰ্গে কোনো পাৰমিশন নললে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে কেনেকৈ হীৰেণ ভট্টাচাৰ্যৰ পাৰমিশন ল'ব জুবিন গাৰ্গে ভাবিলে যিহেতু তাত লিখা আছে তোমাৰ গান গতিকে মোৰ গান জুবিন গাৰ্গে সুৰ কৰি পেলালে আৰু সুৰ কৰি পেলোৱাৰ পাছত অনামিকাৰ সময়ত যেতিয়া জুবিন গাৰ্গে অনামিকাত গানটো ব্যৱহাৰ কৰিলে তাৰ কেইদিনমান পাছতহে জুবিন গাৰ্গে এবাৰ যোৰহাটত যেতিয়া হীৰেণ ভট্টাচাৰ্য আহিছিল হীৰেণ ভট্টাচাৰ্যক গৈ 300 টকা দিলে আৰু অনামিকাৰ এটা কেছেট দিলে হীৰেণ ভট্টাচাৰ্য মুগ্ধ হৈছিল জুবিন গাৰ্গৰ ব্যৱহাৰ দেখি আৰু তেনেকে গানে কি আনেৰ জন্ম এই গোটেই যাত্ৰাটোত জুবিন গাৰ্গৰ আবিৰ্ভাৱৰ এই গোটেই যাত্ৰাটোত অনামিকাৰ আগতেও ঋতু নামৰ এটা এলবামত দূৰণি বুলি গান এটা জুবিন গাৰ্গে বাণীবদ্ধ কৰিছিল যদি আমি ইতিহাসৰ ফালৰ পৰা চাবলৈ যাওঁ অনামিকা যদিও তেওঁৰ একক কণ্ঠত একক প্ৰযোজনাত একক সাংগীতিক দিশত প্ৰথমটো এলবাম কিন্তু তাৰ আগতে দূৰণি গানটো তেওঁৰ বাণীবদ্ধ হৈছিল আৰু এই গোটেই অনামিকাৰ যাত্ৰাটোত অডিটেক ষ্টুডিঅ ভূপেন উজিৰৰ সদ্য প্ৰয়াত ভূপেন উজিৰৰ অডিটেক ষ্টুডিঅ'ৰ এটা ডাঙৰ ভূমিকা আছিল তাৰ আগলৈকে জুবিন গাৰ্গৰ ককায়েক উৎপল শৰ্মা এই উৎপল শৰ্মাৰ কণ্ঠতে অনুৰাধা পৰুৱাল আৰু উৎপল শৰ্মাৰ কণ্ঠতে অনুৰাধা মুকলি হৈছিল অনুৰাধাৰ মুকলি হোৱাৰ আগত ঋতু নামৰ এলবামটোৰ এই সময়ছোৱাত জুবিন গাৰ্গে অডিটেক ষ্টুডিঅ'ত কেইবাটাও গাইড গাইছিল গাইড মানে যেতিয়া উৎপল শৰ্মাই সংগীত কৰি থাকে জুবিন গাৰ্গ আহে জুবিন গাৰ্গে গাইড গায় তেতিয়া ভূপেন উজিৰৰো যথেষ্ট অনুপ্ৰেৰণা আছিল শ্ৰদ্ধাৰ ভূপেন উজিৰৰ যে জুবিন গাৰ্গে এটা এলবাম কৰিব লাগে আৰু এনেধৰণৰ সামূহিক প্ৰচেষ্টাত জুবিন গাৰ্গে অনামিকা কৰিছিল এয়া জুবিন গাৰ্গৰ আৰম্ভণিৰ কাহিনী আজিৰ ভিডিঅ'টো শেষ কৰিম এটা নিজৰ কাহিনীৰে জুবিন গাৰ্গৰ সৈতে সম্পৰ্কিত এটা মোৰ নিজৰ কাহিনীৰে আৰু আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে কমেন্ট বক্সত জনাব আমি জুবিন গাৰ্গক লৈ তেতিয়া এটা সিৰিজ কৰিব পাৰিম মোৰ কাহিনীটোলৈ আহোঁ জুবিন গাৰ্গৰ মিছন চাইনাৰ পাছত কাঞ্চনজংঘাৰ মুক্তিৰ সময় আহিছিল কাঞ্চনজংঘাৰ প্ৰচাৰ চলিছিল কাঞ্চনজংঘাৰ মুক্তিৰ সময়তেই জুবিন গাৰ্গে GMCH প্ৰেক্ষাগৃহৰ এক অনুষ্ঠানত এটা বিতৰ্কিত মন্তব্য কৰিলে মন্তব্যটোৰ পাছত পিছদিনা এটা ব্যক্তিগত টিভি চেনেলৰ ষ্টুডিঅ'লৈ মোক মতা হ'ল জুবিন গাৰ্গক ভাল পাওঁ বাবে জুবিন গাৰ্গক সমালোচনা কৰিলো তেখেতে কৰা বেয়া মন্তব্যটোৰ প্ৰতিবাদ কৰিলো কথা গুছিল তাৰ পাছত পিছদিনা যেতিয়া সেই টক শ্ব'টোৰ ৰেকৰ্ডিং চলি আছিল হঠাৎ মোৰ অগ্ৰজ বন্ধু ৰাহুল গৌতম শৰ্মাই ফোন কৰি ক'লে যে তোৰ ফোনলৈ এটা নাম্বাৰৰ পৰা ফোন যাব তই ফোনটো ধৰিবি কিছু সময় পাছত ফোনটো বাজি উঠিল ফোনটোৰ সিপাৰে এজন মানুহে ক'লে যে মই জুবিন দাই কৈছো প্ৰথমতে নিজৰে বিশ্বাস হোৱা নাছিল তাৰ পাছত জুবিন গাৰ্গৰ সৈতে আধা ঘণ্টামান কথা পাতিলো এইভাবে আজি এই কাহিনীটো আপোনালোকৰ সন্মুখলৈ আনিছো জুবিন গাৰ্গ নামৰ মানুহজন কিমান সৰল আৰু কিমান মানুহজন সহজ সেই ঘটনাটোৰ পাছত মই নিজে উপলব্ধি কৰিব পাৰিছিলো সেই আধা ঘণ্টাৰ বাৰ্তালাপত জুবিন গাৰ্গে ৰাজনীতিৰ কথা পাতিছিল গানৰ কথা পাতিছিল মোৰ কথা পাতিছিল আৰু মোৰ কথাবোৰ শুনি যে তেওঁ বেয়া পোৱা নাছিল সেই কথাও কৈছিল আৰু ৰাতি তেওঁৰ ঘৰলৈ ভাত খাবলৈ মাতিছিল আপোনালোকে কল্পনা কৰক
জুবিন গাৰ্গৰ বাবে গোটেই ৰাতি আমি বাট চাই থাকো, তেওঁৰ গান শুনিবলৈ আমি বাট চাওঁ, তেওঁক অসমৰ অজস্ৰজনে ভাল পায়। সেই মানুহজনে কিমান সহজ আৰু সৰল হলে এগৰাকী ষ্টুডিঅ'ত বহি সৰু ল'ৰাই তেওঁক কৰা সমালোচনা শুনিব আৰু সমালোচনা শুনি খং নকৰি মৰম কৰিব, সেই কাম চাগে অকল জুবিন গাৰ্গে কৰিব পাৰে। জুবিন গাৰ্গৰ এই যাত্ৰাৰ আৰম্ভণিৰ কথা আজি আমি আনিলো। অনামিকাৰ সময়ত জুবিন গাৰ্গ কিদৰে আহিল, অনামিকাই কিদৰে অসমত ধুমুহা আনিলে আৰু অসমত জুবিন গাৰ্গ নামৰ এজন নতুন তাৰকাক প্ৰতিষ্ঠিত কৰিলে, সেই কাহিনী আজি পাতিলো। পৰৱৰ্তী সময়ত এই যাত্ৰাৰ পাছৰ কাহিনীবোৰলৈ আমি যাম। আশা কৰিম জুবিন গাৰ্গক ভাল পোৱা প্ৰতিজনে, জুবিন গাৰ্গৰ গান শুনি বিভোৰ হোৱা প্ৰতিজনে আজিৰ ভিডিঅ'টো আনলৈ বিয়পাই দিব আৰু এই কাহিনীবোৰ জুবিন গাৰ্গ যে এদিনতে জুবিন গাৰ্গ হোৱা নাই, জুবিন গাৰ্গ যে এদিনতে জুবিন গাৰ্গ, আমি যে এতিয়া জুবিন গাৰ্গক দেখা পালে আমাৰ লাগে যে তেওঁ সহজে আহিল, অহা নাই, এই কাহিনীবোৰ আমি জনাটো প্ৰয়োজনীয়। জুবিন অনুৰাগী প্ৰতিজনে এই ভিডিঅ'টো আপোনালোকৰ প্ৰিয়জনলৈ বিয়পাই দিব বুলি আশা কৰি পৰৱৰ্তী ভিডিঅ'সমূহ বাট চাব, পৰৱৰ্তী ভিডিঅ'লৈ বাট চাব। জুবিন গাৰ্গৰ এই চিৰিজটো আপোনালোকে যদি ভাল পায় আমি অব্যাহত ৰাখিম। ধন্যবাদ। জয় অসম।